1 নম্বৰ প্ৰশ্ন কোনজন অসমীয়াক আমি কলাগুৰু বুলি জানো উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভাক আমি কলাগুৰু বুলি জানো 2 নম্বৰ প্ৰশ্ন কোনজন অসমীয়াক আমি ৰূপকোঁৱৰ বুলি জানো উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাক আমি ৰূপকোঁৱৰ বুলি জানো 3 নম্বৰ প্ৰশ্ন কোনজন অসমীয়াক আমি লোকপ্ৰিয় নামেৰে জানো উত্তৰ গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈক আমি লোকপ্ৰিয় নামেৰে জানো 4 নম্বৰ প্ৰশ্ন কোনজন অসমীয়াক আমি কৰ্মবীৰ নামেৰে জানো উত্তৰ নবীন চন্দ্ৰ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈক আমি কৰ্মবীৰ নামেৰে জানো 5 নম্বৰ প্ৰশ্ন কোনজন অসমীয়াক আমি দেশভক্ত নামেৰে জানো উত্তৰ তৰুণৰাম ফুকনক আমি দেশভক্ত নামেৰে জানো 6 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় উদ্যান এখনত কি কি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় উত্তৰ উদ্ভিদ আৰু প্ৰাণী ৰাষ্ট্ৰীয় উদ্যান এখনত উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় 7 নম্বৰ প্ৰশ্ন কি ধৰণৰ প্ৰাণীক আমি সংৰক্ষণ কৰা উচিত উত্তৰ লুপ্ত হৈ যাব ধৰা প্ৰাণীক আমি সংৰক্ষণ কৰা উচিত 8 নম্বৰ প্ৰশ্ন খাইবাৰ পাছ ক'ত অৱস্থিত উত্তৰ আফগানিস্তান আৰু পাকিস্তানৰ মাজত খাইবাৰ পাছ অৱস্থিত 9 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ পুণ্যভূমি বুলি কোৱা হয় উত্তৰ তামিলনাডু ভাৰতৰ তামিলনাডু ৰাজ্যক মন্দিৰৰ পুণ্যভূমি বুলি কোৱা হয় 10 নম্বৰ প্ৰশ্ন গংগাক ভগীৰথী বুলি ক'ত কোৱা হয় উত্তৰ গংগোত্ৰীৰ ওচৰত গংগাক ভগীৰথী বুলি কোৱা হয় গংগোত্ৰীৰ ওচৰত 11 নম্বৰ প্ৰশ্ন গংগোত্ৰী ক'ত অৱস্থিত উত্তৰ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত গংগোত্ৰী উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত অৱস্থিত 12 নম্বৰ প্ৰশ্ন কোনজন ইংৰাজক প্ৰশাসনিক সেৱাৰ জনক বুলি কোৱা হয় উত্তৰ কৰ্ণৱালিছক প্ৰশাসনিক সেৱাৰ জনক বুলি কোৱা হয় 13 নম্বৰ প্ৰশ্ন কলিকতাত ফৰ্ট উইলিয়াম কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ লৰ্ড ৱেলেছলি 14 নম্বৰ প্ৰশ্ন কাক ভাৰতীয় প্ৰেছৰ মুক্তিদাতা বুলি কোৱা হয় উত্তৰ লৰ্ড চাৰ্লাছ টু মেটকাফক ভাৰতীয় প্ৰেছৰ মুক্তিদাতা বুলি কোৱা হয় 15 নম্বৰ প্ৰশ্ন কোনে পুৰস্কাৰ আয়োগ প্ৰতিষ্ঠা কৰিছিল উত্তৰ লৰ্ড ডালহাউচিয়ে পুৰস্কাৰ আয়োগ প্ৰতিষ্ঠা কৰিছিল 16 নম্বৰ প্ৰশ্ন বাৰেকপুৰত সামৰিক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল উত্তৰ 1824 চনত বাৰেকপুৰত সামৰিক বিদ্ৰোহ আৰম্ভ হৈছিল